অসমৰ এনেকুৱা এটা নিউজ চেনেলৰ নাম কোৱা য'ত 24/7 অকল নিউজে বাজে। ND24 ফার্স্ট ফ্লোর ওই রাজু সেকেন্ড ফ্লোর ওই রাজু থার্ড ফ্লোর ওই রাজু ফিফথ ফ্লোর ওই রাজু ফোর্থ ফ্লোর ওপর গল। নমস্কাৰ বন্ধুসকল, নন্দন ব্লগছৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ, বলক। নমস্কাৰ, মই ৰিংকু, সকলোকে স্বাগতম জনাইছোঁ বাৰ্তালাপৰ বিশেষ অনুষ্ঠানলৈ। আৰু আজি মোৰ লগত উপস্থিত আছে আমি, আৰু আজি বাৰ্তালাপৰ সদস্য অন্তৰ্ভুক্তৰ কাৰণে এটা অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে, আৰু তাৰ অতিথি হিচাপে আহিছে আমি। আৰু তেওঁক মই কেইটামান প্ৰশ্ন সুধিব বিচাৰিছোঁ, আৰু সেই প্ৰশ্নকেইটা যদি সঠিক উত্তৰ দিব পাৰে তেন্তে বাৰ্তালাপৰ এজন তেওঁ সদস্য হ'ব। প্ৰশ্নটা আগবাঢ়িছোঁ। অসমৰ জনসংযোগ মন্ত্ৰী কোন? পীযুষ হাজৰিকা। শুনিছা? নাই, এই নহয় বুলি কৈছে, নাই, নহয় বুলি কৈছে। বৰ্তমান অসমৰ বিত্ত বিভাগৰ দায়িত্বত থকা মন্ত্ৰীগৰাকীৰ নাম বিত্ত বিভাগ কি ক'লি? অজন্তা। আৰু এটা মেথছৰ কুৱেশ্যন সুধো। 29 × 5 কিমান হ'ব? কিমান? 29 × 5 1.8 মান হ'ব। নমস্কাৰ, বাৰ্তালাপলৈ স্বাগতম জনাইছোঁ। মই মঞ্জুৰুল কৰিম হক। আজি বাৰ্তালাপত সংস্থাপন বিচাৰি আহিছে ৰিংকু, আৰু তেখেতৰ সৈতে মই এটি সাক্ষাৎকাৰ কৰিম, আৰু তাৰ পিছতে তেখেতৰ যোগ্যতাৰ বাবে তেখেতে সংস্থাপন লাভ কৰিব। তোমাক মই প্ৰথমতে অসমৰ কালচাৰেল কেপিটেল যোৰহাট হয়নে? নেক্সট কোৱেশ্যন। অসমৰ প্ৰথমখন বেচৰকাৰী মহাবিদ্যালয় মাজুলীক কেতিয়া জিলা হিচাপে ঘোষণা কৰা হৈছিল? কোন চনৰ কি মাহ? মাজুলীক 2016 চনৰ ছেপ্টেম্বৰ মাহত। সকলোকে মই স্বাগতম জনাই আজি আমি আৰম্ভণি কৰিবলৈ লৈছোঁ কুইজৰ এই বিশেষ অনুষ্ঠান কুইজৰ। আৰু আজি আমাৰ এই কুইজত মেলাত উপস্থিত আছিল যোৰহাট মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰ, আৰু তেওঁক মই প্ৰশ্ন সুধিবলৈ লৈছোঁ। প্ৰাগজ্যোতিষপুৰৰ আটাইতকৈ প্ৰাচীন ৰজাজন নাম মহিৰংগ দান। কামৰূপৰ পুৰণি নাম কীবৰ্ডত ৰি লিখিবলৈ আপুনি কোনটো আখৰ ব্যৱহাৰ কৰিব? ভাৰতৰ প্ৰথম চন্দ্ৰত ভৰি দিয়া মহিলাগৰাকীৰ নাম? মানুহক আচলতে অভদ্ৰ বুলি কোৱা হয়। তোমালোকে সৰুতে পঢ়িছিলে নাজানো যে কেতিয়াও দুটা ভাষা মিক্স কৰি কথা পাতিব নালাগে। সেইটো আমাৰ পুৰণা মানুহবোৰে কৈছিল। এতিয়াতো উপায় নাই, এতিয়া কিছুমান শব্দ এনেকুৱা আছে নাজানো, ইংলিছ ক'বই লাগিব। বাট সেই ক্ষেত্ৰত যাতে বস্তুটো ফিল নহয় সেইটো বেলেগ লেংগুৱেজত চুইচ কৰি আছে। যদি পাৰাপৰ্চন যিমান পাৰা অসমীয়া কাৰেক্ট কৰিব ট্ৰাই কৰিবা, বিশেষকৈ বাতৰি ক্ষেত্ৰত। কাৰণ আমি ধৰক যেতিয়া ষ্টেজত কিবা এটা কথা কওঁ, মই যেতিয়া কিবা ষ্টেজত স্পীচ দিওঁ, মই কিছুমান অসমীয়া শব্দ ইউজ কৰিব নোৱাৰোঁ, কাৰণ মানুহে অসমীয়া শব্দটো ক'লে লিংক কৰিব নোৱাৰিব। পাইছানে বুজি? এতিয়া মই যদি পাৰফেকশ্যন ৱৰ্ডটোৰ অসমীয়া ক'ব যাব ন, তো মানুহে মুখে চাই দিব কি বস্তু আছে নেকি, হয়নে? সাংবাদিকতা এটা সাহিত্যৰ এটা অংশ হয়। তো য'ত তুমি এণ্টাৰটেইনমেণ্ট কৰি থকা নাই, তুমি সাহিত্য কৰি আছা, তাত তুমি শব্দবিলাকৰ ভুল ব্যৱহাৰ কৰিলে বহুত বেয়া লাগে। এই যে কমেডিয়ানবিলাকে যিবিলাক শব্দ ব্যৱহাৰ কৰে, আজিকালি যিবিলাক ষ্টেণ্ড আপ কমেডি থাকে ন, ইউটিউব যে আহে, তো সিহঁতে যি শব্দ ইউজ কৰে
কিন্তু সেইটো বস্তু সাহিত্য নহয়, সেইটো শব্দ হৈছে মানে এণ্টাৰটেইনমেণ্ট। স্নিগ্ধা শিখাৰ স্পীচ শুনিবা, স্নিগ্ধা শিখাৰ মানে ডিভাইড 365 আছে, তেওঁৰ পিছত চাওঁচোন মানে এটা এটা শব্দ গুলি টাইপকৈ ওলায়, বুজিছা বুজি? এটা শব্দ আনটো শব্দ অভাৰলেপ নহয়। আৰু সেই বস্তুটো তুমি কি হয়, আমি যেতিয়া কথা কওঁ ন, সেইটো আমি কনচিয়াছ মাইণ্ডেৰে নকওঁ, আমি ছাবকনচিয়াছ মাইণ্ডেৰে কথাটো ওলাই আহে। তো তুমি সেইটো ব্ৰেইনটোক প্ৰগ্ৰেম কৰিব লাগিব। তো যেতিয়া কথা ক'বা সেইটো সদায় কেয়াৰ ৰাখিবা যে এটা শব্দৰ লগত আনটো শব্দ অভাৰলেপ হৈছে নেকি। তুমি চাবাচোন যিবিলাক মানুহে মই যে ষ্টৰি টেলিং কৰিব গৈছিলোঁ, ষ্টৰি টেলিঙত তোমাক তেতিয়াহে কথাষাৰ শুনি ভাল লাগে যদিহে এটা শব্দ আনটো শব্দৰ লগত লগ নালাগে। চক্ৰাটো বহুত স্পীড কয়, চক্ৰাই কেতিয়াবা শব্দ অভাৰলেপ হোৱা দেখিছা? অভাৰলেপ হ'লে ন স্পীড ক'লে মানুহ বেয়া দেখা। ফাৰ্ষ্ট ফ্ল'ৰ, ঐ ৰাজু, ছেকেণ্ড ফ্ল'ৰ, ঐ ৰাজু, থাৰ্ড ফ্ল'ৰ, ঐ ৰাজু, ফ'ৰ্থ ফ্ল'ৰ, ঐ ৰাজু, ফিফ্থ ফ্ল'ৰ, ঐ ৰাজু। নমস্কাৰ, মই স্বপ্নালী আৰু আপোনালোকে চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ। আজি বাৰ্তালাপত মোৰ লগত উপস্থিত আছে বিচিত্ৰ, আৰু তাৰ পৰা মই কেইটামান কুৱেশ্যন জানিব চেষ্টা কৰিম, আৰু যদি সি শুদ্ধ উত্তৰ দিব পাৰে তেতিয়াহ'লে এই বাৰ্তালাপতে যিকোনো এটা পষ্টিঙত তাৰ মানে জবত তাৰ পষ্টিং হ'ব। মই প্ৰথমে তোমাৰ এটা কুৱেশ্যন কৰিম, লোকসভাৰ আসন কেইখন? এই মাতৰম কবা, আমি লাষ্টৰ পৰা শুনিম। চাগে মাতে নোলাবা। বন্দে মাতৰম, তাকে মাতে নোলাই ছাৰ। মাতৰম আহিছিলোঁ নৰ্মেল কথা কথা বেছি আহিছে। ওকে, এতিয়া এটা কাম কৰিম, আমি কম জোৰছে বলো, তুমি কবা জয় মাতা দি, হ'ব? আমি যিমান জোৰ কম তুমি ইমান জোৰ কবা, জোৰছে বলো। কি বুলি ক'ম ছাৰ? জয় মাতা দি, জোৰছে বলো, 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 জয় মাতা দি, জোৰছে বলো। এটা কেন ভাবে নকবা, আমি যিমান ভজত কম তুমি ইমান ভজত কবা, আমি দুটা মিলি পেলাই কম দিও, ওকে? জোৰছে বলো, জয় মাতা দি, জোৰছে বলো। পেনটো লগালা, পেনটো। আমি কম্পেয়াৰ কৰিম ইয়াৰ ভজত পাব্লিকত কয়, তুমি পাব্লিকক বিট দিও, ওকে? মই এনেকৈ দিম, তোমালোকে ক'বা জোৰছে বলো, এনেকৈ দিম কোৱা জয় মাতা দি, হ'ব? জোৰছে বলো, জয় মাতা দি, জোৰছে বলো, জোৰছে বলো, জোৰছে বলো, জয় জোৰছে বলো, জয় জোৰছে বলো, জয় জোৰছে বলো, জোৰছে বলো, জোৰছে বলো, জোৰছে বলো, জোৰছে বলো, ৰাম ৰাম। নমস্কাৰ, আজি বাৰ্তালাপ চেনেলত আছোঁ, আৰু বাৰ্তালাপ চেনেলত এগৰাকী খুব ভাল এগৰাকী এমপ্লয়মেণ্ট আহিছে, আৰু তেওঁ আজি ইণ্টাৰভিউ ল'বলৈ আমি গৈ আছোঁ। গতিকে কেইটামান কুৱেশ্যন সুধিম তেওঁক, কি হয় কেনেকৈ কি হয়। যদি তেওঁ শুদ্ধকৈ দিব পাৰে তেতিয়াহ'লে তেওঁৰ জবটো ফিক্স। আহকচোন তেওঁক কুৱেশ্যন সুধোঁ। নমস্কাৰ, আপোনালোকে চাই আছে বাৰ্তালাপ, মোৰ পাৰস্মিতাৰ সৈতে। আজি মোৰ সৈতে আছে সমৃদ্ধ, তাক কেইটামান কুৱেশ্যন কৰা হ'ব। সেই কুৱেশ্যনকেইটাৰ ওপৰত যদি তেখেতে শুদ্ধ উত্তৰ এটা এনচাৰকে দিয়ে তেতিয়াহ'লে তেখেতৰ ইয়াতে বাৰ্তালাপত যাওক কনফাৰ্ম হ'ব। তো আমি তোমাক ষ্টাৰ্ট কৰোঁ। নমস্কাৰ, মই মধ্য, মোৰ সৈতে আছে পাৰস্মিতা। আজি তাই আহিছে ইণ্টাৰভিউৰ কাৰণে বাৰ্তালাপত। চাওঁ এতিয়া এটা মোৰ প্ৰশ্ন আছে। এনচাৰ জানিবলৈ চেষ্টা কৰিম আমি, আৰু যদি তাই শুদ্ধ উত্তৰ দিয়ে তেতিয়াহ'লে বাৰ্তালাপত আজি তাই চাকৰি পাব। তিনিটা নেশ্যনেল চেনেলৰ নাম BBC, ৰিপাব্লিক টিভি, ৰিপাব্লিক প্ৰশ্নটো কি আছিলে? তিনিটা নেশ্যনেল নিউজ চেনেলৰ না 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 না, তিনিটা নেশ্যনেল নিউজ চেনেল। প্ৰথমটো BBC, ছেকেণ্ড ৰিপাব্লিক, তাৰপিছত অকল ৰিপাব্লিকটো মানে BBC নেশ্যনেল নহয়, BBC ইণ্টাৰনেশ্যনেল হয়। ওৱান মাৰ্ক গ'ল। এইটো মই চাইছিলোঁ হা,
ৰিপাব্লিকো হ'ব ৰিপাব্লিকো কৰে তাৰপিছত DYৰ চিফ এডিটৰ কালি